নমস্কাৰ আখলৰ জুতিলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো বৰষুণৰ বতৰত আমাৰ সকলোৰে ঘুগুনি অলপ খাবলৈ মন যায় নহয় নে বাৰু হেয়ে মই আজি আপোনালোকলৈ এটা ঘুগুনি ৰেচিপি লৈ আহিছো সকলোৱে হয়তো জানে ঘুগুনি কেনেদৰে ৰান্ধে কিন্তু মইনো কেনেদৰে ৰান্ধিলো তাকে চাওঁচোন আহক প্ৰথমে মই মটৰখিনি তিয়াই ৰাখি কুকাৰত আলু দুটাৰ সৈতে বইল কৰি ললো তাৰ পিছতে কেৰাহীখন পাতি দি তেল অলপ ঢালি দিলো তেলখিনি গৰম হোৱাত মই এতিয়া তাতে দুখিলা তেজপাত আৰু পিয়াজখিনি দি ভালদৰে ভাজি লম তাৰ পিছতে মই নিমখ জোখমতে দি দিলো আৰু হালধিও তাতে দি দিছো সেইখিনি অকমান সময় ভাজি হোৱাৰ পিছতে মই তাত জলকীয়া দি দিলো আটাইখিনি আধা ভজা হোৱাত মই তাত নহৰু আৰু আদাৰ পেষ্টটো দি দিছো লগতে খুন্দি থোৱা পাঁচফোৰণখিনিও দি দিলো আৰু মই অলপ সময় ভাজি থাকিম আটাইখিনি ভালদৰে ভাজি হোৱাৰ পিছত মই এতিয়া তাতে বইল কৰি থোৱা মটৰ আৰু আলুখিনি দি কিছু সময় ভাজি থাকিলো আৰু ভাজি হোৱাৰ পিছতে মই তাত উতলাই থোৱা গৰম পানীখিনি দি দিলো এতিয়া মই কিছু সময় ঢাকন মাৰি থৈ ভালদৰে সিজিবলৈ দিম প্ৰায় 6-7 মিনিট মানৰ পিছত মই ঢাকন খুলি পানীখিনি শেষ হোৱাত পুনৰ জোখমতে উতলাই ৰখা গৰম পানীখিনি দি কিছু সময় উতলাম এতিয়া ভালদৰে উতলাৰ পিছত মই তাতে অলপ কচুৰি মেথি দি গেছটো অফ কৰি দিম এয়া আমাৰ ৰেডি হৈ গ'ল মটৰৰ ঘুগনি আপোনালোকেও বৰষুণৰ বতৰত এনেদৰে সহজকৈ ৰান্ধি খাব পাৰে মই শুকান ৰুটিৰ লগত পৰিবেশন কৰিলো আপোনালোকেও শুকান ৰুটি নাইবা গৰম গৰম ফুলা লুচিৰ লগত এই ঘুগনিটো খাই চাব পাৰে আৰু আমাৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব আৰু কমেন্ট এটা কৰি দিব আৰু নতুন হলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বটনটো টিপি দিব আজিলৈ আহিছো ধন্যবাদ